নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আছোঁ এতিয়া মটু চালুৰ লগত। মটু চালুৱে কেনেকৈ মানে শ্বুটিং কৰে বা শ্বুটিং কৰোঁতে কি কি জমনি হয় সেয়া আপোনালোকক দেখুৱাম। এতিয়া চাই যাওক ভিডিঅ'টো। अभी शुरुआत हुआ है शूटिंग का और उसके बाद और भी होगा। इसका नाम न्यू मेंबर आरबिन का बहिन। और ये है मोटू और उसके पीछे गोटी। যাবি মাতিবি তাৰপিছত কিবা কিবি হৈ গ'ল रेडी मातिम মাতিবি ক सारा বাইদেউ বুলি মাতিম আৰু ইমানখিনিয়ে কেমেৰামেন ৰেডি ওকে গো एक्शन सर বাইদেউ सर বাইদেউ ক'ত গ'ল তোৰ মাইকীটো উলিয়া কাম কৰিব থৈ যাব এতিয়া ইয়াক। সেইটো শুনিব টান লাগে হে কুদ দে থাকা তোৰ মই হৈ গ'ল মই যাম নেকি এই চালু তো कैमरामैन होया है। चालू तो कैमरामैन होया है। ছাৰ মানে গম পাঠিয়ে আন্দৰো कैमरामैन होया से এতিয়া। ব্ৰ আই এম কেমেৰামেন মোৰ দিনটোত 100 টকা দৰমহা নিকল বাইদেউ কালকে আহিছিলোঁ সেই હું কবি দেই আৰে চকৰি বিক্ৰী কৰে কাই দেখি এৰা বুলি কয় এনে কৈ নব না ক ভালকে ক আকৌ কি আকৌ ক এৰা বুলি কয় নহয় ক ফটো নহয় মই ভিডিঅ' কৰিছোঁ নেকি তই ভিডিঅ' কৰিছোঁ নেকি এই এইফালে কেলে কেমেৰা দিলি হা নুকুছা দুবোৰ লৈছোঁ ন তাত এনেকুৱা হ'ল লগাই দিম আৰু ক'ব ইয়াত লগাই দিবি আমি কাম মোৰ তিল হৈছে বুলি ক'ব তিলটো এনে হিলিং থাকে নে কেলা গালৰ পৰা নাকলে নাকলৰ মোকে বহুত ডাঙৰ সহায় কৰিলি দেই মই আজি বহুত খুচি মে এইখিনি এটা কামটা মোকে কৰি দিয়াৰ কাৰণে মানে কি বলছিস মই भी একলাই ঘরে কেনেকে হ'ব কাম কৰে চকৰিটা হাসছে না মোকে বহুত সহায় করলি মানে কি বলছিস তুই মই भी ঘরে একলাই কাম করে তুমি অসুবিধা পাচ্ছি এখন ঠিকই হলে কালেক্ট তো মই ওটাই সোচছি মানে আগে সে খুচতেরি নাই পাতেরি তো মই মানে আজি মানে খুশি মানে কি বলবো আৰু ভাল লাগছে আর তুই মোকে এতনা ডাঙর একটা মানে হেরিছে বাঁচালি এরকম লাগছে আর নাকি আচ্ছা জি এই যে আমার ব্লগার চালু कैमरामैन होया है। তুই যে মোকে বহুত ডাঙৰ সহায় কৰিলি দেই এই বাৰটা কিন্তু মই নাই বোলা তোকে জাকেট আনিম বুলি নাই আনিলি বহুত বেয়া কেলা এইটো কথা ক'লে আহিও দিব কেলা জাকেট আনি জাকেট আনিবলৈ বুলি কৈ দিয়ে ডাইৰেক্ট মাৰব হৈ গ'ল এতিয়া গোটেই ডাইলগ ঝুঁকেগা নাই বুলি কৈ নিদিবি আকৌ মটে কবি নাই দাদা এনে কবি আরে নাই স্যার এটা গম পাইছো কি ক'বলগীয়া আছে বুজাবলৈ কৰে 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 হ'লেও ক'বই লাগিব ক'ব লাগিব তই কবি যে নাই স্যার সহায় টহায় কি আৰু মানে এটা মোৰ নাকত ভৰাই দিয়া বেটি নহয় মানে স্যার কি বলবি তো এটা মানে মোৰ একদম নিজৰ একদম লগৰকে একদম নিজৰ বহিন মানে একদম মোৰ বহিন নকনে লাগে
কিন্তু ইয়ার মানে দাদাটা একটা এক্সিডেন্টছে ঘরটা ভাঙিলে তো কাম সাম করে না পেলে সব দুজনে ঘরে ওদের কোনো নাইকে মানে ঘরকে পরিবার সরিবার তো ওদেরও চলাগলে বহুত কষ্ট হতে ঘরে কামানি করা মানুষ নাইকে তো মই সোচলি যে স্যার ইয়াকে উচে লেকে আহি হ্যাঁ তো মই নিজৰ বহিন নকন লাগে বুলি কবি ইয়াৰ দাদাও কোনো কৰেক্ট নাই পেলে গোটেই শ্বুটিং টাইমত এইবিলাক কেলে এইবোৰ বেয়া কথা নহয় শ্বুটিং টাইমত এইবিলাক বেয়া নহয় শ্বুটিং টাইমত এইবিলাক নহয় নহয় শ্বুটিং টাইমত এইবিলাক নহয় মোৰটো ঠিক আছে মোৰটো ফেক দিলে মোৰটো পেকেট নাই খাইলা মোৰটো পেকেটটা ফেক দিলে বাত আছে যে সচ্চা প্যার করে না সচ্চা প্যার করে না কেতিয়াও মানে ঢেড়া মটু ইয়া কালিয়া বগা এটা নাই দেখে তব ই দেখ এটা পাতলি আর তো এতে না लिहाज नहीं रहेगा उमर कर কোনো মানে লিমিট বলা চেষ্টা কোনো নাই থাকে প্যার প্যারই লাগে इतना अंधा ना থাকে কিন্তু তোর সঙ্গে শাদি হয়ে গেল ये भूत पीछे कहां से अंधा था तू নিজে বলছিস उसे मैंने पकड़ गिला टोपा खातिर भाग गेला মানুষ हमरा সুরল থাকে হুমা চল যায় মই যাই জানি না কি মোটু এটা বিশ্বকে উপরে তো কোনো বলবি ইতে জড়িতা তো দেখলি না ইয়ার উপরে কি বলবি তুই अंधार हो गए के ना ई तो अंधा ना या तो कपाल फूल गेल न हटोला का अंधा के होले उ होले बहुत भूल करली तो बहुत भूल करली दुख करे थोड़ा अबरे शूटिंग को डायलॉग हो गल ए भाई ए देख गिरबी इतना मरम कर बेया बहुत बड़ा काम करिला मुझे छोट हो जाला केने वो जो शादी करे है एक की है केने हमरे घरे से बटन दा चेपो होय रहे ए बताओ निकला रात यार जंगल लिया देखा गांव साड़ो मारे दिखाई दे वो ए दादा दिखाई दे वो चलो दिखाई दे बिटा मार के आन रही है लास्ट पीस रहने की लास्ट में 28 रहे তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আচলতে এইটো কোনো কমেডি ভিডিঅ' নহয় সেইকাৰণে অকণমান জমনি নহ'বও পাৰে তথাপিও আপোনালোকক নেক্সট তেখেতলোকে যেতিয়া কমেডি ভিডিঅ' শ্বুটিং কৰিব তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মটু চালু অফিচিয়েল ইউটিউব চেনেলটো আপুনি চাৰ্চ কৰি চাব আচলতে তেওঁলোকে কমেডি ভিডিঅ'সমূহ বনায় তো চেনেলটো চাব আৰু এই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ তো ধন্যবাদ জয় আই অসম।